दुलाराय आसामजों लोगोसे BTC-आवबो कंग्रेस हान्जाखौ गोख्रों खालामनो नाजानायाव मुखुब नांथाबदों हान्जानि दैदेनगिरिफोरा। APCCनि नेहाथारि गर्जन मुसाहारिनि दैदेननायाव दासान्दि BTC ओनसोलाव कंग्रेसखौ गोहोगोरा खालामनो गोख्रोङै खामानि मावगासिनो थानायखौ नुनो मोन्दों। दिनैबो क'क्राझार जिल्लानि बावखुंग्रि बियाबनि सिङाव थानाय गेन्द्राबिलाव बावखुंग्रि ब्लक कंग्रेसनि कमिटिनि मोनसे मावखुलिखौ बेखेवो। बे हाबाफारियाव APCCनि नेहाथारि गर्जन मुसाहारिया बाहागो लानानै बावखुंग्रि ब्लक कंग्रेसनि मावखुलिखौ बेखेवनानै होयो। लोगोसे आथिखालनि आसाम सरकार आरो BTC सरकारखौ सोंखारिनानै रायजो राजाफोरनि अनसायनायजों आसाम आरो BTR-आव कंग्रेसआ सरकार दानो हानायखौ मिजिंथिनाय फोरमायो गर्जन मुसाहारिया। प्रथमे আজি আমার শুভদিন এই বাউখুংগ্রি 11 নং বাউখুংগ্রি ব্লক কমিটিটো আজি উদ্ঘাটন করা হল ইতিমধ্যে। আমি অগান্তুক দিনত BTR হোক বা অসম হোক আমার এটা ভাল লাইন আছে। নিশ্চয় বহুত মানুহে ভাবি আছে এই পাঁচটা রাজ্যত কোনো এটা রাজ্যত আপুনি জিকিব পাৰা নাই। সেইটো একেবাৰে ক্লিয়াৰ কথা যে আজি BJP-য়ে ৰাজ্য ৰাজাৰ মেণ্ডেট লৈ পেলাই জিকা নাই। তেখেতসকলে EVM-ৰ দহায়ত EVM-টো মানিপুলেট কৰিছে, টেম্পাৰ কৰিছে, সেইটো একেবাৰে চিয়ৰ কথা। এইটো ইয়াত এই ইবাৰৰ ইলেকশ্যনৰ কথাটো নহয়, এই যোৱাবাৰ বাই ইলেকশ্যন হৈছে, তাতেও টকা পইচা আৰু EVM-এ দহাই তেখেত জিকিবলৈ সক্ষম হৈছে। আৰু যোৱাবাৰৰ যে আসামত এছেম্বলি ইলেকশ্যন হৈছে ইয়াতো আপুনি চাওক এতিয়া যিমান MLA, মই শুনামতে 18জনকৈ বেছি MLA সকলে এতিয়া অসন্তুষ্ট। অসন্তুষ্টটো সেইটোৱে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ দিনত MLA সকলৰ কাৰণে কিছু ফানি দিয়া নাই ক'বলৈ গ'লে। তেখেত MLA সকলে দামী এনে পুতলা নিচিনা হিমন্তৰ পুতলা, আৰু হিমন্ত ডাঙৰীয়াই নিজে চব ওৱান মেন আৰ্মি। কাৰণ আছে সেইটো, কাৰণ MLA সকলে ৰাইজৰ ৰাজাৰ ভোট লৈ পেলাই জিকি আগবাঢ়ি অহা নাই। EVM-ৰ দহায়ত বা টকাৰ বিনিময়তহে তেখেত জিকিবলৈ সক্ষম হৈছে। সেইটোৱেইটো তেখেতৰ লগত এগ্ৰিমেণ্ট MLA সকলৰ লগত, সেইটোৱেইটো তেখেতৰ লগত লেনদেন। আপুনি একো মাত মাতিব নোৱাৰিব, মই আপোনাক জিকাই দিম, মোৰ টকা পইচা দি EVM-ৰ দহায়ত মোৰ কথাটো শুনিব লাগিব। এতিয়া সেইটোৱে আপুনি ৰাইজৰ ৰাজাৰ প্ৰতিনিধি হৈছে। MLA লেজিছলেচাৰ ৰাইজৰ ৰাজাক প্ৰতিশ্ৰুতি দি পেলাই আপুনি ৰাইজৰ ৰাজাক ধোৱাই লৈ পেলাই আপুনি এতিয়া MLA হ'বলৈ পাৰিছে। এতিয়া কিন্তু তেখেতসকলে ফিল্ডত প্ৰেক্টিকেলি একোৱেই কৰিব নোৱাৰা হৈছে। সেইটোৱে যদি আজিৰ দিনৰ হয়, আমি এইটো ভয়ে কৰা নাই। আমাৰ কংগ্ৰেছটো যথেষ্ট লিডাৰ সকলে আছে, যদিও আজিৰ দিনৰ অলপ ভূমিকাটো অলপ দুৰ্বল হ'ব, কিন্তু আমি এনেকুৱা লাগে যে BJP-ৰ উইকনেছটো আহি আছে। এই BJP-ৰ MLA সকলে BJP-ৰ লগত অসন্তুষ্ট, আৰু অকল BJP-ৰ লগত অসন্তুষ্ট নহয়। আজি কয়েকদিন আগত আমাৰ ভূষণ ডাঙৰীয়াই এটা কথা কৈছে যে নেশ্যনেল পাৰ্টিক আমি অসমত মানে স্থায়ী দিয়াটো ভুল হৈছে। তেখেত কংগ্ৰেছৰ কথাটো কোৱা নাছিল, BJP-ৰ কথাই কৈছে যে BJP-ৰ লগত এলায়েন্স দিয়াৰ পাছতে যে আমাৰ আঞ্চলিক দলসকলে যে শেষ কৰি আছে, আৰু BJP-ক অকল নিজৰ স্বাৰ্থহে চায়। আৰু BJP-ৰ আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ গ'লে ইয়াত আমাৰ UPPL-ত বা আমাৰ BTR-ত যেনেকৈ প্ৰমোদ বড়ো ডাঙৰে এটা পুতুল, এটা পাপেট, এটা CM হৈ তেখেত, এনেকুৱাই এটা পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰেও নিজে এটা পাপেট, নিজে এটা পুতুল। কিয় আপুনি নিশ্চয় জানিবলৈ বিচাৰিছে। এনেকুৱা হয় যেনিবা আমাৰ BTR-ত প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজৰ ৰাজাৰ ভোট, ৰাইজৰ ৰাজাৰ মেণ্ডেট লৈ পেলাই জিকা নাই আৰু চৰকাৰ চলোৱা নাই। কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ টকা পইচা তেখেতৰ কিবা এটা কূটনীতি পলিচি দিহে তেখেত CM বা আজি BTR চলাবলৈ সক্ষম হৈছে। সেইকাৰণে হিমন্ত যি কয় প্ৰমোদ বড়ো ডাঙৰে সেইটোৱে কৰিব লাগে। তেখেত বড়ো লিডাৰ, পৃথক বদলেন খোজা মানুহ। আজি পৃথক বদলেনৰ কথাটো একে। প্ৰমোদ বড়ো ডাঙৰে যেনিবা আমাৰ আনন্দ ডাঙৰে মোৰ লগত আছে, হিমন্ত ভাষণ দি আছে, প্ৰমোদ বড়োৰ মুখত কৈছে যে আজিৰ পৰা আৰু কোনো দিনো বদলেন নহ'ব আৰু পৃথক বদলেন খোজা নহ'ব। সেই প্ৰমোদ বড়োৰ ইয়াত বহাই আছে, একো ক'ব পৰা নাই। কাৰণ তেখেত আজি যে CM হৈছে প্ৰমোদ বড়ো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক বনাইছে। সেই গতিকে প্ৰমোদ বড়ো ইজ স্পীচলেছ, হি কান ডু, হি ইজ an important man today, just like that. এনেকুৱাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এটা পৰ্যায়ত এই পুতুল, এই পাপেট, তেখেতক মানে RSS বনাইছে চিফ মিনিষ্টাৰ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নামে গুণে আদৰ্শ মানুহ, তেখেত CM আছিল,
তেখেতে একেবাৰে নিশ্চত ৰাখি পেলাই তেখেত আজি CM কেনেকা হ'বলৈ সক্ষম হৈছে এইটো RSSৰ লগত এগ্ৰিমেণ্ট আছে RSSৰ লগত লেনদেন আছে যে আমি हम तुमको CM बनाएगा असम के लिए लेकिन हेमंत बिश्व शर्मा जी हमारा बात मानना पड़ेगा इसमें राजी तो हम आपको चीफ मिनिस्टर जरूर बनाओगे এনেকুৱা এগ্ৰিমেণ্ট নিশ্চয় হৈছে ভিতৰে ভিতৰে এতিয়া এনেকুৱাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আউল ঠাউল কথা কৈ আছে যিটো নোৱাৰে যিটো পাৰা নাই সেইবিলাক কথা কৈ কি লাভ আছে ৰাইজৰ ৰাজাক আজিৰ দিনত আমি মা দেউতাসকলে কি কৰি আছে যে এই বাবু মোবাইল নাই মোবাইল ল'লে পঢ়া শুনাত ধ্যান নাথাকে মানুহবিলাক বাইক চালাই এক্সিডেণ্ট হৈ মৰি আছে আমাৰ ল'ৰা ছোৱালীসকলে তেখেতসকলে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিশ্ৰুতি দিছে আমি যদি ইলেকশ্যনত জিকি যায় আপোনাক বুলেট দিম ওকে বুলেটটো আমাৰ ল'ৰাবিলাক দিলে এই বুলেটটো চলাবলৈ কাৰণে কিমান যে পেট্ৰল লাগে কিমান যে তেল লাগে সেইটো ক'ত পৰা পাম হে গৰীব দুখীয়া সকলে ইমান মানে কষ্টত ল'ৰা ছোৱালীক শিক্ষিত কৰিছে মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছে আজিৰ দিনত আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়া তেখেতক বুলেটত নিচাত আমাৰ ল'ৰা ছোৱালীক পাগল কৰি দিলে ইয়াতে শেষ হোৱা নাই मोबाइल दिम अरे बाबा मोबाइल ये कितना खराब चीज है इमान बिया बस्तु আজি মোবাইলে আমাৰ ল'ৰা ছোৱালীৰ জীৱনটো খাই পেলালে মানুহসকলৰ জীৱনটো খাই পেলালে সমাজৰ বিয়া নীতিটো আহি গ'লে মোবাইলৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আমি আপোনাক এন্ড্ৰইড মোবাইল দিম আপুনি যদি মেট্ৰিক পাছ কৰা উমুক পাছ কৰা এইটো এটা কিবা ভাল গুণ হৈছে নেকি চিফ মিনিষ্টাৰৰ আগন্তুক নিৰ্বাচন এনেকুৱা নেশ্যনেল দল আমি ভাৰতৰ ৰাইজৰ ৰাজাক লৈহে এনেকুৱা নেশ্যনেল দল আমি যদি নেশ্যনেল দল আমি সৰু মৰু পৃথক কিবা আঞ্চলিক দলসকলক সদায় সন্মান দি পেলাই আগৰ পৰাই নীতি নিয়মটো আমি ৰাখিছোঁ গতিকে আমি ৱেলকাম আমি কৈছোঁ AUDৰ লগতো আমি থাকিম ল'ম আৰু AGPকতো ল'ম আৰু আমি BPOতো আমাৰ ভূপেন কুমাৰ ডাঙৰীয়াই কৈছে যে হাগ্ৰামা ডাঙৰীয়া খুব এজন কেপাবল লিডাৰ তেখেতক এনে বহাই দিয়াটো ভাল হোৱা নাই যদি তেখেত আমাৰ লগত আহে কংগ্ৰেছে যদি আহে আপোনাক MP ৰাইজৰ সভাত MP বনাই দিম হাগ্ৰামা ডাঙৰীয়াক সেইখিনিয়ে কৈছে আমি ৰাজি আছোঁ আৰু এই গতিকে সেইটোৱেই লাইন যে আজিৰ দিনত BPFৰ কথাই কওক বা UPPৰ কথাই কওক বা BJPৰ কথাই কওক নিজে বাগৰি গৈছে এই গতিকে আগন্তুক দিনত কংগ্ৰেছ যথেষ্ট ৰকমৰ বলৱান হ'ব BTRতো আমি কংগ্ৰেছে শাসন কৰিম আৰু অসমতো আমি কংগ্ৰেছে শাসন কৰিম এইটো একে নিশ্চিতভাৱে 100% नैरोजा 2022 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नम्बराव फोनांजाब खालामनो हागोन।